ছাত্ৰ ছাত্ৰীসকল নমস্কাৰ মই প্ৰাঞ্জিত বৰুৱা বগিনাডি পিজিআৰ প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক যেহেতু এতিয়া কোভিড-19 ভয়াবহতাৰ সময়ছোৱাত তোমালোক ঘৰতে আছা মই ভাবিলোঁ তোমালোকৰ কাৰণে এটা চমুকে এটা অনলাইন ভিডিঅ' প্ৰস্তুত কৰা যাওক য'ত তোমালোকক কিছু এটা বিষয়ৰ ধাৰণা দিব পৰা যাব গতিকে মই আজি টপিকটো লৈছোঁ প্ৰাইম এণ্ড কম্পজিট নাম্বাৰ গণিতৰ এইটো মৌলিক আৰু যৌগিক সংখ্যা গতিকে তোমালোকে ভিডিঅ'টো চাই কেনে পালা মোক শেষত জনাবা ঠিক আছে আমি জানো প্ৰাইম এণ্ড কম্পজিট নাম্বাৰ মৌলিক আৰু যৌগিক সংখ্যা মৌলিক শব্দটোৰ পৰা তোমালোকে কি ধাৰণা লৈছা বা মৌলিক শব্দটোৰ উৎপত্তিটো কেনেকৈ আমি চাবলৈ চেষ্টা কৰোঁ মৌলিক মানে হৈছে কিছুমান আমি এটা শব্দ শুনিব পাওঁ নে এই লেখাটো এইজনৰ মৌলিক সৃষ্টি মানে যিবিলাক লেখাত সেই মানুহজনে নিজে লিখা বুজি পাইছা বেলেগৰ সহায়ত লিখা নাই সেইটো হৈছে মৌলিক সৃষ্টি প্ৰাইম বস্তু আৰু কম্পজিট মানে বা যৌগিক মানে হৈছে এটা বিভিন্নজনৰ সমষ্টি কম্পজিট মানে বহুত বস্তু লগ লাগি যৌগিক হৈছে গতিকে এই ধাৰণা দুটাৰ পৰা আমি মৌলিক আৰু যৌগিক সংখ্যাটো কেনেকুৱা হ'ব আমি থুলমূলকৈ গম পাই গৈছোঁ যেতিয়া আমি ডেফিনেশ্যনলৈ যাম তেতিয়া আৰু ভালকৈ গম পাম তেতিয়াহ'লে ডেফিনেশ্যনলৈ যাওঁ মানে সংজ্ঞাটোলৈ যাওঁ মৌলিক সংখ্যা মানে কি মই পঢ়ি দিছোঁ যিবোৰ সংখ্যাৰ কেৱল মাত্ৰ দুটা ভিন্ন উৎপাদক থাকে তেনে সংখ্যাকে মৌলিক সংখ্যা বোলে মই আকৌ এবাৰ পঢ়ি দিছোঁ যিবোৰ সংখ্যাৰ কেৱল মাত্ৰ দুটা ভিন্ন উৎপাদক থাকে তেনে সংখ্যাকে মৌলিক সংখ্যা বোলে যেনে 2 3 5 7 11 আদি বুজি পাইছানে দুটা উৎপাদক থাকিব লাগিব লগতে পৃথক হ'ব লাগিব উৎপাদক দুটা সেই উৎপাদক দুটাই হ'ব এটা 1 আৰু আনটো সংখ্যাটো নিজে বুজি পাইছা মই তোমালোকক উদাহৰণ দিলে বেছি সহজে বুজি পাবা ঠিক আছে উদাহৰণত যাওঁ এতিয়া ওপৰত চোৱা 2 উৎপাদক দুটা হ'ল 1 আৰু 2 উৎপাদক দুটা কি 1 আৰু 2 তেনেকৈ আৰু কেইটামান মৌলিক সংখ্যা আছে যাৰ কেৱল দুটা উৎপাদক আছে 1 আৰু 3 5ৰ উৎপাদক দুটা হ'ল 1 আৰু 5 7ৰ উৎপাদক দুটা হ'ল 1 আৰু 7 দেখা গৈছে ওপৰৰ প্ৰতিটো সংখ্যাৰ উৎপাদক কেৱল দুটা এটা 1 আৰু আনটো সংখ্যাটো নিজে দেখিছানে ওপৰৰ প্ৰতিটো সংখ্যাৰ উৎপাদক কেৱল দুটা গতিকে তেনে সংখ্যাকে কোৱা হ'ব মৌলিক সংখ্যা এতিয়া উৎপাদক মাত্ৰ দুটা ইয়াৰ অৰ্থ কি উৎপাদক মাত্ৰ দুটা হ'ল সংখ্যাটো কেৱল দুটা সংখ্যাহে হৰণ যাব অৰ্থাৎ এটা 1ৰে হৰণ যাব আৰু আনটো সেই সংখ্যাটোৱে নিজে হৰণ যাব নিজকে হৰণ যাব গতিকে উৎপাদকৰ ডেফিনেশ্যন তোমালোকে ইতিমধ্যে জানাই এই বিষয়ে নুবুজাওঁ আৰু এতিয়া 1টো ব্যতিক্ৰম এতিয়া 1ৰ কি চাবা 1ৰ উৎপাদক কি 1 আৰু 1 গতিকে 1ৰ উৎপাদক কেইটা পৃথক নহয় গতিকে 1টো মৌলিকো নহয় যৌগিকো নহয় এইটো প্ৰশ্ন আহিব পাৰে প্ৰায় সাধাৰণতে অহা দেখা যায় বা জানিবও লাগে 1টো মৌলিক সংখ্যাটো নপৰে যৌগিক সংখ্যাটো নপৰে আমি যৌগিক সংখ্যাত কিয় নপৰে আমি যৌগিক সংখ্যাৰ কাৰণ দুটাতকৈ বেছি উৎপাদক থাকিব লাগিব তেতিয়া তাক যৌগিক সংখ্যা বুলি কোৱা হ'ব আৰু দুটা উৎপাদক থাকিব লাগিব তেতিয়া তাক মৌলিক সংখ্যা বুলি কোৱা হ'ব কিন্তু 1টোৰ না উৎপাদক দুটা আছে না দুটাতকৈ বেছি আছে গতিকে 1ৰ উৎপাদক অকল 1 বুজি পাইছানে গতিকে 1টো মৌলিক সংখ্যাটো নপৰে যৌগিক সংখ্যাটো নপৰে এইটো মনত ৰাখিবা এতিয়া যৌগিক সংখ্যা ডেফিনেশ্যন যৌগিকটো আৰু কি মানে মৌলিকৰ অপজিটটোৱে হ'ল যৌগিক অৰ্থাৎ যিবিলাক সংখ্যা মৌলিক সংখ্যা নহয় সেইবিলাকে যৌগিক সংখ্যা চিম্পলি ক'বলৈ গ'লে তেনেকুৱা কিন্তু তাৰ এটা ডেফিনেশ্যন বা সংজ্ঞা আছে সংজ্ঞাটো আমি পঢ়ি লওঁ যিবোৰ সংখ্যাৰ দুটাতকৈ বেছি উৎপাদক থাকে তেনে সংখ্যাকে যৌগিক সংখ্যা বোলে আকৌ পঢ়ি দিছোঁ যিবোৰ সংখ্যা দুটাতকৈ বেছি উৎপাদক থাকে তেনে সংখ্যাকে যৌগিক সংখ্যা বোলে অৰ্থাৎ যিবিলাক সংখ্যাক দুটাতকৈ বেছি সংখ্যাৰে হৰণ যাব তেনে সংখ্যাকে যৌগিক সংখ্যা বোলে যেনে চোৱা 4 6 8 9 10 12 14 15 আদি এই প্ৰতিটো সংখ্যাৰে উৎপাদকৰ সংখ্যা দুটাতকৈ বেছি উদাহৰণস্বৰূপে 4টোকে চাওঁ 4ৰ উৎপাদক কি 1 2 আৰু 4ৰ উৎপাদক 1 2 আৰু 4 উৎপাদক সংখ্যা কেইটা 3টা গতিকে 4 এটা যৌগিক সংখ্যা তেনেকৈ বাকীবিলাক সংখ্যা যদি আমি চাওঁ সেইবিলাক সংখ্যাৰো আমি গম পাম যে সেইবিলাক সংখ্যাৰ উৎপাদক বেছি গতিকে এনেকৈ 6ৰ উৎপাদক হ'ল 1 2 3 আৰু 6 বুজি পাইছা গতিকে সেই সংখ্যাটোকে হ'ল যৌগিক সংখ্যা বুজি পাইছানে মৌলিক আৰু যৌগিক সংখ্যাৰ ধাৰণাটো সম্পৰ্ক তোমালোকে ইতিমধ্যে বুজি পাইছা যিবিলাক সংখ্যাৰ দুটা উৎপাদক থাকিব মাত্ৰ দুটা সংখ্যাহে হৰণ যাব সংখ্যাটোক বুজি পাইছা 2 অকল কিহেৰে যায় 1ৰে যায় আৰু 2ৰে যায় 3 কিহেৰে যায় 1ৰে যায় আৰু 3ৰে যায় এতিয়া আমি কেইটামান উদাহৰণ চাওঁ 10তকৈ সৰু মৌলিক সংখ্যাবোৰ কি চাওঁ আহাচোন 10তকৈ সৰু মৌলিক সংখ্যা হ'ল 2 3 5 আৰু 7
2 3 5 আৰু 7 ইহঁত কি কাৰণে মৌলিক কাৰণ ইহঁতৰ উৎপাদক সংখ্যা দুটা মই বাৰে বাৰে কৈ আছোঁ তোমালোকক ধাৰণাটো স্পষ্ট হ'বলৈ মানে তোমালোক কনচেপ্টটো ক্লিয়াৰ হৈ যাবলৈ যে এইবিলাক সংখ্যাৰ মাত্ৰ উৎপাদক দুটা 1 আৰু 2 3 ৰ ইয়াৰ উৎপাদক দুটা 1 আৰু 3 5 ৰ উৎপাদক দুটা 1 আৰু 5 7 ৰ উৎপাদক দুটা 1 আৰু 7 বেলেগ আৰু কোনো উৎপাদক বেলেগ আৰু কোনো সংখ্যাৰ ইহঁতক হৰণ নাযায় স্পষ্ট হ'ল নে ঠিক আছে তেতিয়াহ'লে আমি ইয়াৰ পাছৰ যোনটো স্লাইড হেতু চাওঁ ভাবু আৰু কওঁ আহা এটা তোমালোকক সৰু সৰু তিনিটা চাৰিটামান প্ৰশ্ন সোধা হ'ব প্ৰশ্নকেইটা তোমালোকে নিজে ভাবিবা আৰু কোৱা মই প্ৰশ্নটো সুধিছোঁ তোমালোকে ভাবিবা আৰু তাৰপিছত ক'বা আটাইতকৈ সৰু মৌলিক সংখ্যাটো কি একমাত্ৰ যুগ্ম মৌলিক সংখ্যাটো কি ভাবাচোন বাৰু ভাবিলা আটাইতকৈ সৰু মৌলিক সংখ্যাটো কি আমি জানো একটো মৌলিকো নহয় যৌগিকো নহয় তাৰ পাছত কি পালোঁ 2 গতিকে 2টোৱে হ'ব আটাইতকৈ সৰু মৌলিক সংখ্যা লগতে 2টো এটা কি জানো আমি 2টো এটা যুগ্ম সংখ্যা আৰু এইটোৱে হৈছে একমাত্ৰ যুগ্ম সংখ্যা কি কাৰণে কাৰণ বাকিবিলাক যিবিলাক যুগ্ম সংখ্যা থাকিব সেইবিলাকক 2ৰে হৰণ যাবই গতিকে সেইবিলাক সংখ্যা আৰু মৌলিক হৈ নাথাকে সেইবিলাক কি হৈ যাব যৌগিক হৈ যাব গতিকে 2য়ে হৈছে একমাত্ৰ যুগ্ম মৌলিক সংখ্যা মনত থাকিলে ঠিক আছে তেন্তে তাৰ পাছৰ প্ৰশ্নটো চাওঁ আটাইতকৈ সৰু অযুগ্ম মৌলিক সংখ্যাটো কি ভাবাচোন ভাবি পালা ঠিক আছে মই উত্তৰটো কৈ দিম আটাইতকৈ সৰু অযুগ্ম মৌলিক যুগ্ম মৌলিক সংখ্যাটো 2 পালোৱে তাৰ পাছৰ সংখ্যাটো কি হ'ব 3 3টোৱে হৈছে আটাইতকৈ সৰু অযুগ্ম মৌলিক সংখ্যা 3টো অযুগ্ম কাৰণ 2ৰে হৰণ নাযায় আৰু এইটোৱে হৈছে আটাইতকৈ সৰু অযুগ্ম মৌলিক সংখ্যা কাৰণ 1টোতো মৌলিকো নহয় যৌগিকো নহয় ঠিক আছে কেনে লাগিছে ভাল লাগিছে তাৰ পাছৰ প্ৰশ্নটো চাওঁ 10তকৈ সৰু যৌগিক সংখ্যাবোৰ চাওঁ এটা মৌলিকো বুজি পালোঁ যৌগিকো বুজি পালোঁ যৌগিকৰ উদাহৰণকেইটা চাওঁ 10তকৈ কোনকেইটা সংখ্যা 10তকৈ সৰু কোনকেইটা সংখ্যা যৌগিক 2টো মৌলিক 3টো মৌলিক 4টো কি হয় যৌগিক তাৰপিছত 5টো মৌলিক 6টো যৌগিক তাৰপৰা 7টো মৌলিক 8টো যৌগিক তাৰপৰা 9টো মৌলিক যৌগিক সংখ্যা বুজি পালা 10তকৈ সৰু এইকেইটা সংখ্যাই হৈছে যৌগিক সংখ্যা এতিয়া যৌগিক সংখ্যা এটা প্ৰশ্ন চাওঁ আটাইতকৈ সৰু যৌগিক সংখ্যাটো কি বাৰু ভাবি কোৱাচোন অকমান সময় দিছোঁ ভাবা আটাইতকৈ সৰু যৌগিক সংখ্যা হুইচ ইজ দ্য স্মলেষ্ট কম্প'জিট নাম্বাৰ ভাবিলা ঠিক আছে আমি উত্তৰটো চাওঁ 4টো হৈছে আটাইতকৈ সৰু যৌগিক যৌগিক সংখ্যা বুজি পাইছানে তাৰ আগৰ সংখ্যাকেইটা কি 2 আৰু 3টো মৌলিক সংখ্যা 1টো মৌলিকো নহয় যৌগিক নহয় গতিকে 4 হ'ব আটাইতকৈ সৰু যৌগিক সংখ্যা এতিয়া চাওঁ আটাইতকৈ সৰু অযুগ্ম যৌগিক সংখ্যাটো কি অযুগ্ম যৌগিক সংখ্যা হ'লে নহ'ব কি হ'ব লাগিব অযুগ্ম হ'ব লাগিব আৰু লগতে সি হ'ব লাগিব আটাইতকৈ সৰু তেতিয়াহ'লে আমি চাওঁ কি হ'ব তোমালোকে ভাবা ময়ো ভাবিছোঁ 2টো নহয় 2টো মৌলিক সংখ্যা 3টো মৌলিক সংখ্যা 5টো মৌলিক সংখ্যা 4টো যৌগিক সংখ্যা কিন্তু যুগ্ম 6টো যৌগিক সংখ্যা কিন্তু যুগ্ম 7টো মৌলিক সংখ্যা 8টো যুগ্ম কি হ'ব যৌগিক সংখ্যা 9টো কি হ'ব যৌগিক সংখ্যা কিন্তু 9টো লগতে কি হয় অযুগ্ম মানে 9টো কিহেৰে হৰণ নাযায় 2ৰে হৰণ নাযায় গতিকে প্ৰশ্নটো উত্তৰ পাই গ'লা আটাইতকৈ সৰু অযুগ্ম যৌগিক সংখ্যাটো কি বুজি পালা নাই মই ভাবিছোঁ তোমালোকে কথাখিনি বুজিব পাৰিছা মই খুব কম সময়ৰ ভিতৰতে ভিডিঅ'টো প্ৰস্তুত কৰিব লগা হৈছে প্ৰস্তুত কৰিছোঁ মানে আৰু তোমালোকে বেছিক ধাৰণাটো দিবলৈ যত্ন কৰিছোঁ তোমালোকে কেনে পালা মোক জনাবা যদি ভাল পোৱা মই নিশ্চয় আগলৈ আৰু ভিডিঅ' বনাম তোমালোকে কেনে পালা মোক জনাবলৈ নাপাহৰিবা ঠিক আছে আজিলৈ ইমানতে সামৰিছোঁ ধন্যবাদ